हेलो गाइस वेलकम बैक टू माय चैनल लोहित ब्लॉग। तो आज आसो मैं श्याम बाजाज गोलाघाटत। तो आज देखाम की बाइक आछे और शोरूम प्राइस ऑन प्राइस सकलोखिनि कम। तो एतियाলৈকে যদি কোনোবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। सिटी RS डोमिनार पର୍ଯ୍यন্ত तो আপনার দেখাই দিয়কচোন কি বাইকবোৰ এইবোৰ মানে এইবোৰ পালচাৰ RS বেলেগ এইটো পালচাৰ RS 200 200 NS NS 125 RS 200 তিনিটা কালাৰ ভেৰিয়েণ্টত আছে। RS খন তিনিটা কালাৰত আছে। তিনিটা কালাৰ আছে। তাৰপিছত NS 200 হয়। ইয়াৰো বেলেগ কালাৰ ভেৰিয়েণ্ট আছে, বৰ্তমান ইয়াত নাই ৰখা। ৰেডত পাব, আপোনাৰ গ্ৰেড পাব। আৰু আপোনালোকৰ তাত পালচাৰ 150 আছে। 150 আপোনাৰ দুটা ভেৰিয়েণ্ট থাকে, ছিংগল ডিছ আৰু এটা টুইন ডিছ স্প্লিট চিট থাকে। ছিংগল ডিছত এইকেইটা কালাৰ ভেৰিয়েণ্ট আছে। চেম কালাৰ ভেৰিয়েণ্ট আপোনাৰ টুইন ডিছতো পোৱা যায়। আৰু এই বাইককেইটাত কিবা ডিছকাউণ্ট চলি আছে বোলে বৰ্তমান এই ধৰক এই তিনিটা কালাৰত তিনিটা কালাৰ 50% ডিছকাউণ্ট চলি আছে। হয় এনে 1500 ডিছকাউণ্ট চলি আছে। এই তিনিটা কালাৰত আছে। তিনিটা কালাৰ আৰু এইবোৰ যে স্প্লিট চিট আছে এইবোৰতো চলি আছে নহয়? ইয়াতো আছে চেম, খালি ব্লেক কালাৰটোত নাই। হোৱাইট ব্লু এইটো এই কালাৰটোত আছে। আৰু আপোনালোকৰ তাত প্লেটিনা আছেগৈ? প্লেটিনা আছে। প্লেটিনা 100 আছে, প্লেটিনা 110 আছে, 10 আছে, চিটি 110 আৰু এইটো নতুনকৈ আহিছে মডেল চিটি 110 X। এইবোৰৰ দামবোৰ ইয়াৰ দামবিলাক আপোনাৰ এইখন 74,000, এইখন 76,000 অন ৰোড প্ৰাইচ। এভৰিথিং। আৰু এই প্লেটিনাবোৰ এইখন 110 ডিছ আছে। 5 ডিছ। তাৰপিছত এই পালচাৰ 150 এইবোৰৰ দামবোৰ কৈ দিব। পালচাৰ 150ৰ দাম পালচাৰ 150 SDখন আপোনাৰ অন ৰোড 123,395 আৰু 123 150 আৰু 150 টুইন ডিছখন আপোনাৰ 127,400 200 মানত অন ৰোড ওলাই যায়। আৰু আপোনালোকৰ তাত এইবোৰ ফাইনেন্স মানে কিমানৰ পৰা কিমান এনে জানিব বিচাৰিছোঁ মানে কিমানৰ পৰা আছে মানে বাজাজ নিজৰ ফাইনেন্সো আছে আৰু L&T HDFC আৰু বা যিকোনো বেলেগ বেংকতো ফাইনেন্স হয়। আপোনাৰ ধৰক বাজাজৰ কিছুমান স্কিম আছে আপোনাৰ চিটি প্লেটিনাত 10 to 15% ডাউন পে'মেণ্টত বাইক ওলাই যায়। আৰু ডমিনাৰ স্কিমো আছে। ডমিনাৰটো 15-20% ওলাই আছে কিছুমান দাম। আপোনালোকৰ তাত এভেঞ্জাৰ 220 এখন আছে। এভেঞ্জাৰ টো দেখাব অলপচোন। ঠিক আছে। এইখন এভেঞ্জাৰ 220 তো এইখনৰ বিষয়ে অকণমান মোক জনাই দিব পাৰিব নেকি? হয়, এইখন আপোনাৰ এনেই ইয়াৰ দামটো কৈ দিব নহয়। ইয়াৰ দাম হৈছিল আপোনাৰ 153,900 মানত ওলাই যাব। মানে 154 মানত হৈ যাব আৰু হৈ যায়। আৰু পালচাৰ 125 আছে আপোনালোকৰ তাত? আছে। তো পালচাৰ 125 এইবোৰ হয়। ইয়াত মডেল কেইটা থাকে পালচাৰ 125-ৰ? পালচাৰ 125ত ধৰি লওক আপোনাৰ দুটা মডেল থাকে, চাৰিটা মডেল আছে। ছিংগল চিট 125 ছিংগল চিট আৰু স্প্লিট চিট। আৰু এই দুইটা ভেৰিয়েণ্টৰে ডিছ আৰু ড্ৰাম থাকে। ডিছ ব্ৰেক 125 ছিংগল চিট ডিছ ড্ৰাম আৰু 125 স্প্লিট চিটৰ ড্ৰাম ভেৰিয়েণ্টতো আছে, ডিছ ভেৰিয়েণ্টতো আছে। মানে আপোনাৰ ধৰক এইখন অন ৰোড 94,000-ৰ পৰা 99,800-লৈকে আছে। তাৰপিছত আপোনালোকৰ তাত পালচাৰ 125 নিউ ৰিচেণ্টলি আপডেট হৈছেগৈ। এইটো চাগে গুডাউনত আছে আপোনালোকৰ? আছে। এইটো কোনোবা যদি ল'বলৈ আহে তেতিয়া পাব নহয়? পাব নিশ্চয় পাব। এভেইলেবল আছে। আকৌ এতিয়া নতুনকৈ পালচাৰ NS 125 তো এভেঞ্জাৰ 160খন আপুনি দেখাই দিব। এভেঞ্জাৰ 160খন এখন এভেঞ্জাৰ 160 হয়।
এইখনৰ এনেই দামটো অন-ৰ'ড প্ৰাইচটো দামটো কৈ দিব 129 600 মান অলৰেডি হৈ যাব আৰু 220 আছে আপোনালোকৰ তাত 220 আছে 220 আছে 220বোৰ কৈ দিব ইয়াৰ 220 বাইকৰ মডেল কেইটা আছে ইয়াত 220 মডেল বেলেগ বুলি নাই খালি কালাৰ আছে কালাৰ আছে চাৰিটা কালাৰত পোৱা যায় 4টা কালাৰত পোৱা যায় আৰু ইয়াত ডিছকাউণ্ট অফাৰ চলি আছে 15% ডিছকাউণ্ট এই 3টা কালাৰ ডিছকাউণ্ট আছে ডিছকাউণ্ট আছে ব্লেক কালাৰটো নাই বাকী আৰু আপোনাৰ হোৱাইটত ডিছকাউণ্ট আছে ডিছকাউণ্ট আছে হয় আৰু ইয়াৰ অন-ৰ'ড প্ৰাইচটো কিমান 157 8 মান 156 56 156 অঁ আৰু এনেই জানিবা মই এখন বাইক জানিবা মই ফাইনেন্স কৰিব বিচাৰোঁ হয় হয় 50 মান ডাউন পে'মেণ্ট দিলে ওলাব নাই নিশ্চয় ওলাব আৰু নিশ্চয় কমতো ওলাব তাতকৈ কমতো ওলাব কমতো ওলাব হয় ঠিক আছে মানে সেইটো তাতকৈ কমতো ওলাব ওলাব ঠিক আছে তো তাতো টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে কিছুমান আছে মানে IPNAP তেনেকুৱা কথা অঁ তো এতিয়া গোডাউনত বাইকখিনি আছে বাকীখিনি এই পালচাৰ 125বোৰ মানে আমি ইয়াত ধৰক চব মডেলৰে ৰাখিছোঁ ৰাখিছোঁ। বাকীটো ষ্টক আমাৰ তাতে আছে এতিয়া NS 200খন মোক মানে অকণমান জানিব লাগিছিলে NS 200 NS 200 এইখন এখন NS 200 200cc বাইক হয় স্পৰ্ট বাইক হয় স্পৰ্ট বাইক হয় তাৰপিছত ইয়াত আপোনাৰ বাজাজৰ যিটো DTSI টেকন'লজি সেইটো আছে আছে অঁ তাৰপিছত আপোনাৰ ফুল ইঞ্জিন হয় কুলেন আছে আছে অঁ যাতে জাৰ্ণি কৰিলেও আপোনাৰ গৰম নহয় পটককৈ গৰম নহয় অঁ প্ৰডিউচ নকৰে বাকী আপোনাৰ ছাছপেনশ্যনৰ কাৰণে নাইট্ৰক্স মনো শ্বক এবজৰ্ভাৰ আছে ছাছপেনশ্যন মনো শ্বক এবজৰ্ভাৰ আছে আছে অঁ মানে এইখন বাইকৰ অন-ৰ'ড প্ৰাইচটো কৈ দিব 161 মানত 161 400 মানত অঁ তো এইখনো 50 মানত ডাউন পে'মেণ্টত ওলাই যাব মানে ওলাই যাব তাৰপিছতে RSখনৰ দামটো কৈ দিব একদম অন-ৰ'ড প্ৰাইচখন RSৰ অন-ৰ'ড প্ৰাইচ আপোনাৰ হৈ গ'ল 186 900 মানত 186 900 মান হয় তো 186ত এইখন ওলাই যাব মানে কেছত কিনিলে 186 কিনিলে ওলাই যাব অঁ তাৰপিছত পালচাৰ 125খনৰ একদম অন-ৰ'ড প্ৰাইচটো কৈ দিব পালচাৰ 125 নহয় একচুৱেলি NS 125 অঁ NS 125 এখন 1,14,500 অঁ 1,14,500 তো NS 125টো একদম গুড বাইক তো এক ছেম লুকিং দি পেলাই বনাইছে মানে NSৰ একদম লুকছ চব একেই খালি ইয়াৰ অলপমান দুই এটা ফিচাৰ্ছ ইফাল আছে আৰু CCটো পাৱাৰ কম আৰু বাকী কিন্তু সেই অনুপাতে মাইলেজটো ভাল হ'ব ভাল হ'ব মানে দেখিবলৈ বাইকখন একেই ছেম কণ্ডিশ্যন দি বনাইছে কোনো পাৰ্থক্য নাই একে 160 হওক 200 হওক NSৰ 3টা ভেৰিয়েণ্ট থাকে 125 NS 160 আছে আৰু NS 200 ইয়াত খালি ABS নাপায় হয় ইয়াত ABS নাপায় ঠিক আছে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰক তেন্তে আজি ভিডিঅ'টো মানে